নমস্কাৰ হেল্ল' ফ্ৰেণ্ডছ আই টিছ ফাই বুলি আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে গম পায় যে মই আপোনালোকৰ মাজত মাজে মাজে টেকনিকেল ভিডিঅ' বা ব্লগ ভিডিঅ' লৈ আহোঁ। ঠিক আজিও আপোনালোকৰ মাজত মই তেনেকুৱা টেকনিকেল ভিডিঅ' বা ব্লগ ভিডিঅ' একো লৈ অহা নাই। আপোনালোকে সকলোৱে গম পায় বৰ্তমান কৰোণা বা ক'ভিড-19 এক অন্য ৰূপ লৈছে, কৰোণা মহামাৰীয়ে। তো গতিকে চাৰিওফালে এতিয়া কৰোণাৰ সন্ত্ৰাস আৰু কেৱল আমি হেণ্ড চেনিটাইজাৰ আৰু মাস্ক ব্যৱহাৰ কৰিয়েই আমি কৰোণা ৰোধ কৰিব কেতিয়াও নোৱাৰোঁ। কৰোণা সংক্ৰমণৰ বাবে বা বিৰুদ্ধে যুঁজিবলৈ মানুহৰ শৰীৰক অত্যাধুনিক পৰিমাণৰ অৰেগ ভেলু বা অত্যাধুনিক পৰিমাণৰ আমাক কি লাগে, ৰোগ প্ৰতিৰোধক ক্ষমতা লাগে। আৰু এতিয়া আমি ৰোগ প্ৰতিৰোধক ক্ষমতা পাবৰ কাৰণে আমি সকলোৱে গম পাওঁ যে এমাই লাইফষ্টাইলৰ এটা প্ৰডাক্ট আছে, দুটা প্ৰডাক্ট আছে যে অত্যাধুনিক অৰেগ ভেলু লগতে ইমিউনিটি বস্তুৰ কাৰণে দুটা প্ৰডাক্ট আমি পাওঁ। আৰু ইমিউনিটি বস্তুৰ কাৰণে আপোনালোকে সকলোৱে গম পায় যে এনেকুৱা মই স্ক্ৰীনত আপোনালোকক দেখুৱাই দিছোঁ কবচ প্লাছ। এইটো কবচ প্লাছ মই ফোন কেমেৰা কৰিছোঁ, চ' উল্টা দেখিছে, মই স্ক্ৰীনত আপোনালোকক দেখুৱাই দিছোঁ। আৰু চাওক ইমিউনিটিত আপোনাৰ এই কবচ প্লাছত কিমান বষ্ট ইমিউনিটি, এইটো মই স্ক্ৰীনত দেখুৱাই দিছোঁ। বষ্ট ইমিউনিটি ইয়াত পোৱা যায়। তো আপোনালোকে সকলোৱে কৰোণাৰ পৰা বাচি থাকিবৰ কাৰণে আপোনালোকে কবচ প্লাছ ইউজ কৰক। কবচ প্লাছটো অত্যাধুনিক ইমিউনিটিৰ কাৰণে কবচ প্লাছটো বেষ্ট হয়। আৰু লগতে আপোনালোকে সকলোৱে গম পায় যে আমাক অত্যাধিক পৰিমাণৰ আমাক কি লাগে, অৰেগ ভেলু লাগে। আৰু অৰেগ ভেলুত আপোনাৰ আমাৰ এমাই লাইফষ্টাইলৰ এটা প্ৰডাক্ট আছে যাক নেকি নাম কয় 95। মই স্ক্ৰীনত দেখুৱাই দিছোঁ 95। আৰু 95ত আপোনাৰ 9 লাখ অৰেগ ভেলু থাকে। আৰু আপোনালোকে সকলোৱে গম পায় আমাক প্ৰত্যেক দিনাই কিমানখিনি অৰেগ ভেলু লাগে, আপোনালোকে সকলোৱে গম পায় আমি জীয়াই থাকিবৰ কাৰণে। তো গতিকে মই আশা কৰোঁ আপোনালোকে নিজেও সুস্থ থাকক আৰু আপোনাৰ পৰিয়ালকো সুস্থ ৰাখক। আৰু সকলোকে আপোনালোকে অৰেগ ভেলুৰ কাৰণে আপোনালোকে 95 খাবলৈ প্ৰত্যেককে আপোনালোকে আহ্বান কৰক। লগতে আপোনালোকৰ ইমিউনিটি বস্তুৰ কাৰণে আপোনালোকৰ লাঞ্চটো ভালে ৰখাৰ কাৰণে আপোনালোকে কবচ প্লাছ সেৱন কৰক আৰু আপোনালোকৰ পৰিয়ালকো সেৱন কৰক। লগতে আপুনি আৰু আপোনাৰ পৰিয়াল কৰোণাৰ পৰা আপোনালোকে দূৰত থাকক। ধন্যবাদ। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো ভাল পাইছে আৰু সকলোৱে আঁকোৱালি ল'ব। ধন্যবাদ।